মাজুলীত পুনৰ গড়ৰ মুক্ত বিচৰণ দুদিন পূৰ্বে আহিল কাজিৰঙাৰ পৰা যিকোনো মুহূৰ্ততে লক্ষ্য হ'ব পাৰে চোৰাং চিকাৰীৰ বন বিভাগৰ পহৰাৰ ব্যৱস্থা হাতী আনিও উভতাই নিব পৰা নাই কাজিৰঙালৈ আতংকিত মাজুলীবাসী এয়া নদীদ্বীপ মাজুলীত অসম গৌৰৱৰ মুক্ত বিচৰণ মাজুলীৰ কাৰ্তিক চাপৰিৰ বিস্তীৰ্ণ এলেকাত এনেদৰে বিচৰণ কৰি ফুৰিছে গড়টোৱে গড়ক ওচৰৰ পৰা চাবলৈ এনেদৰে ভিৰ কৰিছে এতিয়া কৌতূহলী জনতাই মাজে মাজে গড়টোক খেদিবলৈও চলাইছে চেষ্টা মানুহৰ ভিৰ চিঞৰ বাখৰত যেন ভীতিগ্ৰস্ত হৈ পৰিছে গড়টো উল্লেখযোগ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা দুদিন পূৰ্বে ওলাই আহিছিল এই গড়টো তাৰ পিছৰ পৰা এনেদৰে অ'ত ত'ত বিচৰণ কৰিছে অসম গৌৰৱে ইতিমধ্যে বন বিভাগে গড়টোৰ সুৰক্ষাৰ বাবে পহৰাৰো ব্যৱস্থা কৰিছে আনকি ৰাষ্ট্ৰীয় উদ্যানলৈ ঘূৰাই নিবৰ বাবে অনা হৈছে দুটাকৈ হাতী কিন্তু এতিয়ালৈকে সফল হ'ব পৰা নাই বন বিভাগ সেয়েহে গড়টো চোৰাং চিকাৰীৰ লক্ষ্য হৈ পৰাৰ আশংকাই এতিয়া চিন্তিত কৰি তুলিছে মাজুলীবাসীক মাজুলীৰ পৰা ভাস্কৰ বৰা আসাম টক্স